তো হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মই মনোজ কুমাৰে মই MK মিউজিক এণ্ড ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই লৈ আহি আছোঁ। ভিডিঅ'টো বহুত মজা হ'বলৈ গৈ আছে, ধুনীয়া জেগা দেখাবলৈ গৈ আছে। এক্সাইটেড হৈ আছিলোঁ এটা ধুনীয়া জেগা চাবৰ কাৰণে, ধুনীয়া মূৰ্তি চাবৰ কাৰণে। তো ক'ত গৈ আছোঁ, কেনেকৈ গৈ আছোঁ দেখাই আছোঁ। জাষ্ট পাই গ'লোঁ হৈ আহি, গোটেই ৰাতি আহি আছোঁ। এতিয়াও বাছত আহি আছিলোঁ বহুত সময়। চ' এতিয়া পাই গৈছোঁহি। মানে হয়তো কোনোবাই দেখিছে, কোনোবাই নেদেখিব পাৰে। আদিয়োগী তামিলনাডুত আছে। তো বৰ্তমান আহি পাই গৈছোঁহি। মই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি দেখাবলৈ গৈ আছোঁ, চাই গৈ থাকক। কোনোবাই চিনি পায়, কোনোবাই হয়তো নাপায়। আদিয়োগী যিটো শিৱ বাবাৰ মূৰ্তি আছে সকলোতকৈ ডাঙৰ, বুকুৰ পৰা ইয়ালৈ যিটো আদিয়োগী মূৰ্তি বনাই ৰাখিছে শিৱ বাবাৰ। তো মই আছোঁ আজি তাত। মেংগালোৰৰ পৰা তামিলনাডুলৈ আহিছোঁ। যোৱা ৰাতি আহি আছিলোঁ, তো ৰাতিপুৱা আহি পালোঁহি। ৰাতিপুৱা প্ৰায় 10মান বজাত পালোঁহি। প্ৰায় এতিয়া ইয়াতে আছোঁ। তো মেইন জেগালৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এইফালে মোৰ পাছফালে ইয়াতে মানে ডাঙৰ মেইন মন্দিৰ এইফালে আছে। তো এই মেইন মন্দিৰৰ ভিতৰত মোবাইলে এলাও নকৰে। ডাঙৰ গেট আছে, এই গেটৰ ভিতৰতে ডাঙৰ হ্ৰদ আছে, তাত গা পা ধুব পাৰে ধুনীয়াকৈ। তাৰপাছত মন্দিৰ আছে, মন্দিৰৰ ভিতৰত ধুনীয়াকৈ যাব পাৰি। তাত মোবাইল এলাও নকৰে, কোনো ভিডিঅ' শ্বুট কৰা কিবা কিবি সেইবোৰ একো এলাও নকৰে। তো এতিয়া মেইন যিটো মূৰ্তি আছে আদিয়োগী মূৰ্তি এইফালে সন্মুখত আছে। তো এতিয়া তালৈ গৈ আছোঁ, আপোনালোকক ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ আগৰ পৰা শেষলৈকে। ভিডিঅ'টো চাই গৈ থাকক, চাই মজা পাব। মই বহুত এক্সাইটেড হৈ আছোঁ সন্মুখৰ পৰা চাবলৈ আদিয়োগী, আৰু আপোনালোকে চাই গৈ থাকক। এতিয়া ব'লক তেতিয়াহ'লে আগলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আদিয়োগী এই বেক চাইড পাই গৈছেহি। আৰু এতিয়া মই য'ৰ পৰা আহি আছোঁ তাত মানে মেইন মন্দিৰ আছে। তো চব পূজা পাতল মানে তাতে দিয়া হয়, তাতে হল আছে, তাতে গা ধোৱা হয়। মানে বহুত মানুহ পুৰা ধ্যানত যিবিলাক বহা মানে তাতে বহি থাকে। তাত ভিডিঅ' কৰিবলৈ এলাও নকৰে, মোবাইলৰ এলাও। তো অৱশেষত আমি আহি আদিয়োগী পাই গ'লোঁ। তো এনেকৈ ইয়াৰ ভিতৰত মানে পূজা চূজা দিলে তো মোবাইলৰ এলাও নকৰে। ভিতৰত মোবাইলৰ এলাও নকৰে। তো ভিতৰত পূজা দিলোঁ, পূজা দিয়া টাইমত বাৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, পানী ঢালিলোঁ। তো একদম ওচৰৰ পৰা আদিয়োগী ধুনীয়া পৰিৱেশ। শিৱৰাত্ৰিৰ কাৰণে ধুনীয়াকৈ ডেক'ৰেট। কৈলাখবসতি পাৰ্বতীৰ প্ৰতি অমংগল হাৰি দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী। গৰম বহুত, একদম ঘাম টুপটুপকৈ পৰি গৈছেগৈ। বহুত মানুহৰ ভিৰ, ফটো ল'বলৈ পৰা নাই। মানে ভিতৰলৈ পূৰা বাউণ্ডেৰী আছে, আগলৈ যাবলৈ নোৱাৰোঁ। যেনেকৈ পাৰিছোঁ যি কৰিছোঁ একদম ধুনীয়াকৈ দেখাই গৈ আছোঁ। বাকী আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো। আৰু ইচ্ছুক আছে তেতিয়াহ'লে এড্ৰেছটো ধুনীয়াকৈ দি দিম। এতিয়া যিসকলেতো শুনিছে, তো শুনাসকলেতো শুনিছে বা নুশুনাসকলৰ কাৰণে এড্ৰেছটো ধুনীয়াকৈ দি দিম, চাব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। কিবা এটা ক'বা নেকি? নাই, চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আচ্ছা, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। তো জেগাটো ভাল লাগিছে, খুব ভাল লাগে, খুব ভাল জেগা। মানে এনেকৈ ঘূৰি পকি মানে একদম এতিয়া বেগ চেগ লৈ ল'লোঁ আৰু তো ৰিটাৰ্ণ যাবলৈ লৈ আছোঁ। আৰু এই মন্দিৰটো মানে বিশেষ ডিটেইলছ বাৰু যিসকলে জানে তো তেখেতলোকৰ কাৰণে নহয় বাৰু, যিসকলে নাজানে তেখেতলোকৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ। মন্দিৰটো আছে মানে আদিয়োগী মেইন স্থান হৈ গৈছে মানে তামিলনাডুৰ পৰা তামিলনাডু কইম্বাটুৰ। তামিলনাডু কইম্বাটুৰ যোগা চেণ্টাৰ। তো মানে আমি এতিয়া ধুনীয়াকৈ লাহেকৈ ওলাই যাব লৈছোঁ। পূৰা দৰ্শন কৰিলোঁ আদিয়োগী, ধুনীয়া ভাল লাগিলে। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। যদি কোনোবা আহোঁ বুলি ভাবে, তো ইয়াত থকা বা অসমত থকা কোনোবা আহোঁ বুলি ভাবে,
এইটো মানে জনাসকলৰ বাবে নহয়, নজনাসকলৰ বাবে তামিলনাডুত আছে। তামিলনাডু কইম্বাটুৰ বুলি কয় জেগা এখিনি, তাৰ পৰা প্ৰায় 30 কিলোমিটাৰ। তো অলপ আহিব লাগে, তো বাছ আহে তাৰ পৰা। তো বাছত আহি এইখিনিত নমাই দিব। ইশায়োগা চেণ্টাৰ বুলি যে এখিনিত আছে, তো তাতে আছে মন্দিৰটো, ওচৰতে হয়। তো আপোনালোকে যদি কোনোবাই চাওঁ বুলি আহিব পাৰে আৰু যদি ওচৰত থকাসকলে কোনোবাই চাই আছে, তো তামিলনাডু, বেংগালুৰু কোনোবা অহাসকল আহিব পাৰে, ধুনীয়াকৈ চাব পাৰে। যিসকলে নাজানে তেখেতলোকৰ বাবে মই এড্ৰেছটো কৈ দিছোঁ, ইয়াতে আছে। লগা হ'লে মই লিখি দিম, ধুনীয়াকৈ পঢ়ি ল'ব, চাই ল'ব। এড্ৰেছটো ধুনীয়াকৈ মই ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। আদিয়োগী মূৰ্তি দোকান এখন পাইছোঁ, তো দোকানখনত যাওঁ। দিব গ'লে দিব। এইখন মানে একদম আদিয়োগী বাবাৰ মানে পূৰা প্ৰতিমূৰ্তি দোকান। ইয়াতে পূৰা বেচা কিনা চলি আছে। তো ময়ো এইটো লৈ ল'লোঁ, বাবাৰ প্ৰতিমূৰ্তি চিহ্ন এখন মই লৈ ল'লোঁ। তাৰপিছত লগৰজনে দুখন লৈ লৈছে। তো বাবাৰ চিহ্ন হিচাপে আহিছে যেতিয়া কিবা এটা লৈ যাব লাগিব, গতিকে একদম ধুনীয়াকৈ গ্লাছত বাবাৰ প্ৰতিমূৰ্তি বনোৱা আছে। তো এখন লৈ লৈছোঁ, ধুনীয়াকৈ ৰুমত গৈ সজাই ৰাখি দিম আৰু। তো এতিয়া মানে খোজকাঢ়ি বাছ ষ্টেণ্ডলৈ গৈ আছোঁ। তো তাৰপিছত ইয়াৰ পৰা ৰেল ষ্টেচনৰ পৰা একদম নিৰ্দিষ্ট জেগালৈ গৈ থাকিম। কালি ৰাতিও আহিলোঁ, টোপনি মৰা নাই, চকু টোপনি লাগি আছে। এতিয়া অলপো খোৱা নাই, ৰাতিপুৱা 12টা বজাতে আহি আছোঁ, ৰাতিপুৱা 7টা বজাত পাইছোঁ। তো 7টা বজাৰ পৰা ইফালে বাছত আহোঁতে ৰাতিপুৱা 10:30 হৈ গৈছে। তে আহি যেনেকৈ নহওক বাৰু একদম মন পচন্দৰ জেগাখিনি আহি চাই দিলোহি, ভাল লাগিলে। আপোনালোককো দেখালোঁ ভিডিঅ' কৰি কেনে লাগিল। একদম মানে ভিডিঅ'টো চাই লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব গোটেইবিলাক কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিলে একদম কমেণ্টত ওম নমঃ শিৱায় বুলি লিখি দিব। ধুনীয়া ভিডিঅ' এটা আপোনালোকলৈ গোটেই ভিডিঅ'টো যদি চালে তেতিয়াহ'লে কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আহি থকা ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো বজাই ৰাখিব, যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই থাকে। আৰু বিশেষ তেনেকৈ টাইম নাপাওঁ, যেতিয়া যেনেকৈ টাইম পাওঁ ভিডিঅ' আপলোড দি থাকোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব বুলি আশা থাকিলে। তো এতিয়া বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।